নমস্কাৰ। আজি মই উপস্থাপন কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ লেখক বীৰেশ্বৰ ৰাভাদেৱৰ অন্য এটি লেখনি। এয়াই সত্য। মানুহে যেতিয়া আপোনাৰ বদনাম গাব, আপুনি অলপো চিন্তা নকৰিব, কাৰণ আচলতে সেই মানুহবোৰে আপোনাক গুৰুত্ব দিয়াৰ কোনো ৰাস্তাই বিচাৰি নাপায়। ইতিহাস সাক্ষী আছে যে যাৰ লগত তুলনা কৰাৰ যোগ্যতা নাথাকে, তেওঁৰে বদনাম কৰাৰ আৰম্ভ কৰা হয়। আপুনি যিমানেই ভাল হ'ব, আপোনাৰ ওজনো সিমানেই বাঢ়িব। সময় আৰু জীৱন এই দুয়োটাই এখন বোৱতী নদীৰ দৰে। সেয়েহে বোৱতী নদীৰ একেখিনি পানীকে আমি দুবাৰ সেৱন কৰিব নোৱাৰোঁ, কাৰণ যি সোঁত বৈ যায় সি আৰু কেতিয়াও দুনাই ঘূৰি নাহে। জীৱনত সেইসকলৰ পৰা সাৱধান হোৱা উচিত যিসকলৰ হৃদয়ত চকু থাকে। কোনো মানুহে কিন্তু নিজে সলনি নহয়। জীৱনলৈ এনেকুৱা কিছুমান পৰিস্থিতি আহে যে যি পৰিস্থিতিয়ে মানুহক সলনি হ'বলৈ বাধ্য কৰায়। আচল কথাটো হ'ল যে আমি সুখী হ'বলৈ হাবাথুৰি খাই ফুৰিব লগা হয়। এজন মানুহে আন এজন মানুহক সুধিলে, খংটো কি বস্তু? আন এজনে তাৰ এটি সুন্দৰ উত্তৰ দিলে, আন কাৰোবাৰ ভুলৰ শাস্তি আমি নিজক দিয়াটোৱেই হৈছে খং। সময়ৰ সৈতে চলিব পৰাটো সিমান গুৰুত্বপূৰ্ণ নহয়, সৎ পথেৰে আগবঢ়াটো যিমান। গতিকে সৎ পথেৰে আগবাঢ়িবলৈ শিকক। শিকিব যে এদিন সময়ে আপোনাৰ পিছত দৌৰিছে। চাইকেল এখন যেনেদৰে এটা চেইন নহ'লে চলিব নোৱাৰে, জীৱনটো ঠিক তেনেকুৱাই। সঠিক ৰাস্তা নহ'লে জীৱনটো আগবাঢ়িব নোৱাৰে। সংকটকালৰ সবাতোকৈ ভাল লগৰী হৈছে আশা। এটা মিঠা হাঁহিৰে কাণে কাণে কৈ যায়, ধৈৰ্য ধৰা, সকলো ভালেই হ'ব। আমি যে সদায় বেয়া কামৰ বাবেই যন্ত্ৰণা ভুগিবলগীয়া হয় তেনে নহয়। কেতিয়াবা জোখতকৈ বেছি ভাল হ'লেও আমি তাৰ পৰিণাম ভুগিবলগীয়া হয়। যেতিয়া ভাগ্যই লগ নিদিয়ে, তেতিয়া সেই সকলৰ কথাও আমি শুনিবলগীয়া হয়।